এতিয়া কি কাৰণে বোৱাটো মানে বেছি মানে চাকৰি পোৱা এমাহ দুমাহমান হৈছে তাৰপাছত মানে তাৰ মানে তাতো মানে ফ'ৰগ্ৰেড কৰি আছে এইটো কাৰণে মানে এতিয়া মানে ডাঙৰ চাকৰি ল'ব চাগে ডাঙৰ নহয় ছাৰ মানে তাৰ মানে মেট্ৰিক পাছ হোৱা নাই মেট্ৰিক পাছটো কৰি দিলে ভাল হয় মই কি ভাবি আছিলো দেই কেলে ফটো মাৰিছো